और विषय हैं। वन नेशन वन इलेक्शन। वन नेशन वन इलेक्शन। वन नेशन वन इलेक्शन, अरे हमको क्या मिलेगा? ये भारत की जरूरत है। इसमें आपत्ति क्या है? ये चलने वाला नहीं है। एक देश एक चुनाव होना चाहिए, एक मतदाता सूची होनी चाहिए। আজি কিছুদিন ধৰি ভাৰতীয় ৰাজনীতিৰ এটা চৰ্চিত বিষয় হৈছে ওৱান নেশ্যন ওৱান ইলেকশ্যন, অৰ্থাৎ এক দেশ এক নিৰ্বাচন। আজি কিছু বছৰ ধৰি এই বিষয়টো কাৰ্যকাৰী কৰাৰ দাবী উত্থাপন হৈ আহিছে, কিন্তু আজি কিছুদিন আগত আমাৰ বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰৰ তৃতীয়তমৰ 100 দিন সম্পূৰ্ণ হোৱাৰ লগে লগে আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহে জনাইছে যে তেওঁলোকৰ এই কাৰ্যকালতে এই ওৱান নেশ্যন ওৱান ইলেকশ্যনক কাৰ্যকাৰী কৰিব। কিন্তু কথা হ'ল আচলতে ওৱান নেশ্যন ওৱান ইলেকশ্যন ধাৰণাটো হয় কি, ইয়াক কাৰ্যকাৰী কৰিবলৈ যাওঁতে কি কি সমস্যা দেখা দিব আৰু ইয়াক কাৰ্যকাৰী কৰিবলৈ সংবিধানৰ কি কি আৰ্টিকেল সাল সলনি কৰিব লাগিব আৰু এই এক দেশ এক নিৰ্বাচন কৰিলে আমাৰ জনসাধাৰণৰ কি সুবিধা হ'ব বা জনসাধাৰণৰ কি অসুবিধা হ'ব আৰু এই এক দেশ এক নিৰ্বাচনে আমাৰ ভাৰতীয় ৰাজনীতিত কি প্ৰভাৱ পেলাব। কিন্তু এই এক দেশ এক নিৰ্বাচন কৰিলে বিজেপি চৰকাৰৰ কিবা লাভ হ'ব নেকি বা বিৰোধী পক্ষৰ কিবা ক্ষতি হ'ব নেকি? নমস্কাৰ, মই জগদীশ ঠাকুৰীয়া। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো আপোনালোকে লাষ্টলৈ চাব, কাৰণ কি হয় আচলতে এক দেশ এক নিৰ্বাচন আৰু ইয়ে আমাৰ ভাৰতীয় ৰাজনীতিত কি প্ৰভাৱ পেলাব। বৰ্তমান আমি প্ৰথমে সাংসদ বাছনি কৰিবলৈ ভোট দিব যাওঁ, তাৰ পিছত বিধায়ক বাছনি কৰিবলৈ ভোট দিব যাওঁ আৰু তাৰ পিছত পঞ্চায়তত জিলা পৰিষদ অথবা নগৰপালিকা বাছনি কৰিবলৈ ভোট দিব যাওঁ। কিন্তু দেশত যেতিয়া এক দেশ এক নিৰ্বাচন হ'ব তেতিয়া এবাৰ ভোট দিয়ে আমি সকলোবোৰ বাছনি কৰিব পাৰিম। এই এক দেশ এক নিৰ্বাচন ভাৰতীয় ৰাজনীতিৰ এটা নতুন শব্দ নহয়। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত যেতিয়া পোনপ্ৰথমবাৰৰ বাবে 1951 চন আৰু 52 চনত পোনপ্ৰথমবাৰৰ বাবে নিৰ্বাচন পতা হৈছিল, সেই সময়ত লোকসভা আৰু ৰাজ্যসভাৰ একেলগে নিৰ্বাচন পতা হৈছিল। কিন্তু তাৰ পিছত পৰ্যায়ক্ৰমে 1957 চন, 1962 চন আৰু 1967 চনত এই একেধৰণে নিৰ্বাচন পতা হৈছিল ভাৰতবৰ্ষত। কিন্তু তাৰ পিছত এই নিৰ্বাচন প্ৰক্ৰিয়াৰ ট্ৰেণ্ডত অলপ ব্যাঘাত জন্মে। সেই সময়ত ৰাজ্যসমূহত আঞ্চলিক দলৰ উত্থান হৈ আহিছিল আৰু কিছুমান ৰাজ্যত তেওঁলোকৰ কাৰ্যকাল সম্পূৰ্ণ নহওঁতে সেই ৰাজ্যসমূহৰ বিধানসভাসমূহ ভাঙি গৈছিল। কিন্তু তাৰ পিছত এই বিধানসভা আৰু লোকসভাৰ নিৰ্বাচন বেলেগ বেলেগকৈ অনুষ্ঠিত কৰা হৈছিল। কিন্তু তেতিয়া এই বিধানসভা আৰু লোকসভাৰ নিৰ্বাচন বেলেগ বেলেগকৈ অনুষ্ঠিত কৰাৰ আঁৰত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হাত আছিল। সেই সময়ত কেন্দ্ৰত ইন্দিৰা গান্ধীৰ চৰকাৰ আছিল আৰু ইন্দিৰা গান্ধীয়ে নিজৰ দলৰ মাজতে বিদ্ৰোহ কৰি নিজৰ দলটোকে দুটা টুকুৰাত ভাগ কৰি পেলাইছিল। তেতিয়া আছিল লোকসভালৈ মাত্ৰ 15 মাহ বাকী আৰু এই 15 মাহ বাকী থাকোতে ইন্দিৰা গান্ধীয়ে নতুনকৈ গঠন হোৱা কংগ্ৰেছ আৰৰ সৈতে লগ লাগি একক সংখ্যাগৰিষ্ঠতা লৈ নিজৰ প্ৰগতিশীল সংস্কাৰ ৰূপায়ণ কৰিব বিচাৰিছিল আৰু এইটো এই পুৰণা দলৰ নেতাসকলে কৰিব দিয়া নাছিল। গুহায়ে ইণ্ডিয়া আফটাৰ নেহেৰু নামৰ কিতাপত লিখিছিলে যে ইন্দিৰা গান্ধীয়ে সময়ৰ আগতে নিৰ্বাচন অনুষ্ঠিত কৰি বিধানসভা নিৰ্বাচনৰ পৰা নিজকে আঁতৰাই ৰাখিছিল আৰু গুহায়ে তেওঁৰ কিতাপত লিখিছে যে যদি এই লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত কৰা হয় তেতিয়াহ'লে জাতি আৰু জনগোষ্ঠীৰ আবেগে জাতীয় বিষয়ত প্ৰভাৱ পেলাব পাৰে আৰু তেওঁলোকৰ এই ক্ষেত্ৰত ভীষণ লছ হ'ব। আৰু এনেদৰে ইন্দিৰা গান্ধীয়ে সময়ৰ আগতে নিৰ্বাচন পাতি বিধানসভা আৰু লোকসভাক বেলেগ বেলেগকৈ অনুষ্ঠিত কৰিছিল আৰু তেতিয়াৰ পৰাই ভাৰতীয় ৰাজনীতিৰ এক দেশ এক নিৰ্বাচনৰ প্ৰক্ৰিয়াৰ সমাপ্তি ঘটিছিল। কিন্তু 1983 চনত ইলেকশ্যন কমিশনে পুনৰ একেলগে লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ প্ৰতিবেদন দিছিল, কিন্তু সফল নহল। ইয়াৰ পিছত 1999 চনত বিপি ৰেড্ডি কমিটিয়ে এটা ৰিপৰ্ট ছাবমিট কৰিছিল যে প্ৰত্যেক বছৰে ইলেকশ্যন পতাৰ পৰিৱৰ্তে প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে লোকসভা আৰু বিধানসভাৰ একেলগে নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে। কিন্তু তথাপিও এই কমিটিৰ ৰিপৰ্ট সফল নহল। ইয়াৰ পিছত 15 চনত ডক্টৰ EN সুদৰ্শনৰ অধ্যক্ষতাতো এখন কমিটি বনাই ৰিপৰ্ট ছাবমিট কৰিছিল যে লোকসভা আৰু বিধানসভাক একেলগে অনুষ্ঠিত কৰিব লাগে। কিন্তু এই ৰিপৰ্টও সফল নহল আৰু ইয়াৰ পিছতে 23 চনত এটা হাই লেভেল কমিটি বনোৱা হৈছিল আৰু এই কমিটিত অমিত শ্বাহ, ৰামনাথ কোবিন্দ, গোলাম নবী আজাদ আদিৰ নিচিনা মানুহে 2024 চনৰ 14 মাৰ্চ তাৰিখে এটা ৰিপৰ্ট ছাবমিট কৰিছিলে এক দেশ এক নিৰ্বাচনৰ কাৰণে। কিন্তু আজি কিছুদিন আগত কেন্দ্ৰীয় চৰকাৰে এই ৰিপৰ্টটো গ্ৰহণ কৰিছে আৰু এক দেশ এক নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে অনুমোদন জনাইছে। যদি সকলোবোৰ ঠিকে থাকে তেতিয়াহ'লে কিছু বছৰৰ ভিতৰতে
ভাৰতীয় ৰাজনীতিত এটা ডাঙৰ পৰিৱৰ্তন দেখা যাব। যদিও এক দেশ এক নিৰ্বাচন শব্দটো শুনিবলৈ বৰ সহজ, ইয়াক বাস্তৱায়িত কৰাটো সিমানে কঠিন। কাৰণ ইয়াৰ বাবে সংবিধানৰ জনপ্ৰতিনিধি আইন 1951 আৰু লোকসভা আৰু বিধানসভাৰ কাৰ্যবিধিৰ সংশোধনীৰ প্ৰয়োজন হ'ব। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ৰামনাথ কোবিন্দ কমিটিয়ে 15টা সংবিধান সংশোধনীৰ প্ৰস্তাৱ আনিছে। যিহেতুকে 2029 চনত এক দেশ এক নিৰ্বাচন পতাৰ এটা পৰিকল্পনা কৰা হৈছে, গতিকে সেই 2029 চনত সকলো ৰাজ্যৰেতো একেলগে কাৰ্যকাল সমাপ্ত নহয়, কিছুমানৰ কাৰ্যকাল তাৰ কিছুৰ আগত শেষ হ'ব আৰু কিছুমান ৰাজ্যৰ কাৰ্যকাললৈ বহুত দিন বাকী থাকিব। গতিকে ইয়াত সাল সলনি কৰিব লাগিব, যাতে যিসকলৰ কাৰ্যকাল সেই 2029 চনৰ আগত সমাপ্তি হৈ যায়, সেইসকলক কিছুদিন বঢ়াই দিব লাগিব কাৰ্যকাল, আৰু যিসকলৰ কাৰ্যকাললৈ বহুত দিন বাকী আছে তেওঁলোকক সেই 2029 চনতে তেওঁলোকৰ সেই ৰাজ্যৰ বিধানসভা ভাঙি দি 2029 চনত পুনৰ ইলেকশ্যন পাতিব লাগিব। আৰু এই কমিটিৰ ৰিপৰ্টত লোকসভা আৰু বিধানসভা একেলগে অনুষ্ঠিত কৰা হ'ব আৰু তাৰ 100 দিনৰ ভিতৰতে পঞ্চায়ত অথবা নগৰপালিকাৰো ইলেকশ্যন একেলগে কৰা হ'ব। ৰামনাথ কোবিন্দ কমিটিয়ে সংবিধানত এটা নতুনকৈ আৰ্টিকল সংলগ্ন কৰাৰ কথাও উল্লেখ কৰিছে, 82A, যিটোৰ দ্বাৰা লোকসভা আৰু ৰাজ্যসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত কৰা হ'ব। এতিয়া আমি চাবলৈ যদি যাওঁ, প্ৰত্যেক বছৰে কোনোবা নহয় কোনোবা এখন ৰাজ্যত ইলেকশ্যন হৈয়ে থাকে, আৰু ইয়াৰ লগত যদি আমি পঞ্চায়ত ইলেকশ্যন আৰু নগৰপালিকাকো লগাই দিওঁ তেতিয়াহ'লে ইয়াৰ সংখ্যা আৰু অধিক হৈ যায়। এতিয়া কথা হ'ল, বাৰ ইলেকশ্যন পাতি থকাৰ ফলত চৰকাৰৰ ঘৰৰ পৰা অধিক পইচা খৰচা হয়, আৰু ইয়াৰ লগত যদি ৰাজনৈতিক দলসমূহৰ খৰচাও লগাই দিয়া হয় তেতিয়াহ'লে ইয়াৰ পৰিমাণ আৰু অধিক হৈ যায়, আৰু অৱশেষত এই খৰচ জনসাধাৰণৰ মূৰৰ বোজ হৈ পৰে আৰু জনসাধাৰণে এই খৰচ সহিব লগা হয়। উদাহৰণস্বৰূপে 1951-52 চনত অনুষ্ঠিত হোৱা ভাৰতবৰ্ষৰ প্ৰথম নিৰ্বাচনত খৰচা হৈছিল 10ৰ পৰা 11 কৰোৰ মাত্ৰ, কিন্তু 2019 চনৰ লোকসভা নিৰ্বাচনত খৰচা হৈছিল প্ৰায় 50ৰ পৰা 60,000 কৰোৰ টকা, আৰু 2024 চনত আনুমানিক ধৰা হৈছে যে এইটো 1,35,000 কৰোৰ খৰচা হৈছিল। আমি যদি এই ভোটৰ হিচাপত কৰিব যাওঁ তেতিয়াহ'লে এটা ভোট দিয়াৰ এগেইনষ্টত 1400 টকাকৈ খৰচা হৈছিলে। আৰু এনেদৰে বাৰ ইলেকশ্যন পাতি থাকিব লাগিলে ৰাজনীতিক দুৰ্নীতিও বৃদ্ধি পায়, আৰু এই ইলেকশ্যন পাতি থাকিব লগাৰ ফলত কেণ্ডিডেটসকলে বহুত পইচাও গোটাব লগা হয়। আৰু এনে স্থলত যদি এক দেশ এক নিৰ্বাচন কৰা হয় তেতিয়াহ'লে জনসাধাৰণেও বহুত সকাহ পাব। এই ইলেকশ্যন কণ্ডাক্ট কৰিবলৈ কলেজ বা স্কুলসমূহৰ পৰা শিক্ষক-শিক্ষয়িত্ৰীসমূহকো লৈ যোৱা হয়, যাৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰতো বহুত প্ৰভাৱ পৰে। কিন্তু ইয়াৰ পৰিৱৰ্তে এক দেশ এক নিৰ্বাচনৰ কিছুমান বেয়া দিশো আছে। এই এক দেশ এক নিৰ্বাচনে আৰ্টিকল 1 অনুসৰি ই সংবিধান বিৰোধীও হ'ব পাৰে। ইয়াৰ উপৰিও IDFC ইনষ্টিটিউটৰ এটা ৰিপৰ্ট অনুযায়ী যদি একেলগে লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰা হয় তেতিয়াহ'লে যিটো দলৰ প্ৰভাৱ বেছি থাকে বা যিটো দল শক্তিশালী, সেই দলটোৱে দুয়োখন লোকসভা আৰু বিধানসভাত জয় হোৱাৰ সম্ভাৱনা 77% বৃদ্ধি পায়, আৰু লোকসভা আৰু বিধানসভাৰ মাজত যদি নিৰ্বাচনৰ গেপ যদি 6 মাহ থাকে তেতিয়াহ'লে ইয়াৰ জয় হোৱাৰ সম্ভাৱনা 61% কমি যায়। গতিকে এক দেশ এক নিৰ্বাচন কৰিলে যিটো দলে বৰ্তমান কেন্দ্ৰত চৰকাৰ কৰি আছে সেই দলৰ জয় হোৱাৰ সম্ভাৱনা দুয়োখন বিধানসভা আৰু লোকসভাত বেছি থাকে। ইয়াৰ উপৰিও প্ৰথমবাৰৰ বাবে ইমান ডাঙৰ ইলেকশ্যন কণ্ডাক্ট কৰিবলৈ গ'লে বহুত ভোটাৰ মেচিনৰ প্ৰয়োজন হ'ব, আৰু এই EVM মেচিন ইমান একেলগে গোটাবলৈ বহুত পইচাৰো প্ৰয়োজন হ'ব, যদিও পিছলৈ পাৰ ভোট কষ্ট বহুত কমি যাব। একবাৰ এইটো কৰি লোৱাৰ পিছত বাৰ কৰাৰ প্ৰয়োজন নাথাকিব। এতিয়া কথা হ'ল, ৰামনাথ কোবিন্দৰ এই ৰিপৰ্ট গ্ৰহণ কৰাৰ পিছতে যদি অতি সোনকালে ইয়াৰ কাম আৰম্ভ কৰি দিয়ে তেতিয়াহ'লে 2029 চনলৈ এক দেশ এক নিৰ্বাচন অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে। যদি ইয়াক লেহেমীয়া কৰে তেতিয়াহ'লে 2029 চনতো এক দেশ এক নিৰ্বাচন কৰাটো সম্ভৱ নহয়। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'টো এক দেশ এক নিৰ্বাচনৰ ওপৰত। যদি আপোনাৰ ভিডিঅ'টো ইনফৰ্মেটিভ লাগিছে তেতিয়াহ'লে আপুনি ভিডিঅ'টো লগ সমনীয়াক শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব, আৰু আপোনাৰ মতামত এই ভিডিঅ'টোত কি সেইটো জনাবলৈ মোক নিশ্চয় নাপাহৰিব, আৰু ভিডিঅ'টোত লাইক কৰিবলৈ নিশ্চয় নাপাহৰিব। থেংক ইউ।